গাইছ ৰাতিপুৱা যে উঠি তো গ'লো এতিয়া যাই আছোঁ টিউশ্যন তো গাইছ এবাৰ মানে আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ মানে এতিয়া মই টিউশ্যন যাওঁ একেবাৰে টিউশ্যনৰ পিছত অহাৰ পিছত আপোনালোকৰ লগত লগ ধৰি আছোঁ তো ৱেলকাম টু মাই ব্লগ তো চলিয়ে শুৰু কৰতে তো গাইছ বৰ্তমানতো মই টিউশ্যনৰ পৰা আহি পালোঁ আৰু অহাৰ লগে লগে আজি আমাৰ ৰাতিপুৱা উঠিলোঁ যিহেতু সেইকাৰণে চাহ লৈ বহিছোঁ এয়া চাহ লৈ বহিছোঁ আৰু চাহৰ লগত বিস্কুট তো মই আহি পালোঁ মই এটা চাইকেল দোকানী মানে মই আজি যাম এটা ৰাইডত সৰু মৰু ৰাইডত যাম তো সেইকাৰণে আৰু মানে চাইকেলটো মোৰ ভাল কৰিব আহিছোঁ মানে বহুত বেয়া হৈ আছিল তো মই ইমান এটা নেদেখালোঁ আৰু ষ্টাৰ্টিঙৰ পৰা তো গাইছ মই চাইকেল ভাল কৰি ঘৰততো আহি পাইছোঁহে কিন্তু যিহেতু ইমান গৰমত বহুত ভাগৰ লাগি আছিলে সেইকাৰণে আহি কেনে অলপমান শুই গৈছোঁ শুই যোৱাতে এতিয়া উঠিলোঁ এতিয়া উঠি কেনে লাঞ্চ কৰিলোঁ লাঞ্চ কৰি এতিয়া আমি চাইকেলিঙত যাম সেইকাৰণে মই চাইকেলটো ভাল কৰিছোঁ তো এতিয়া আমি চাইকেলিঙৰ কাৰণে ওলাই আছোঁ কেইটামান দাদা যাব এটা ছাৰ যাব মোৰ বাইদেউ যাব তো বলক আৰু কি আপোনালোকে মোৰ লগে লগে মানে মোৰ কেমেৰাৰ লগে লগে বলক তো গাইছ আহি পালোঁ ঘৰৰ পৰা মানে 1 কিলোমিটাৰমান দূৰত আহিয়ে পালোঁ মানে জাষ্ট আমাৰ ৰাইড ষ্টাৰ্ট হ'ল আৰু কি তো গাইছ আহি পালোঁ চবকে লগ পালোঁ মানে সেইবিলাক হ'ল মানে মোৰ গোটেই যোনবিলাক আমাৰ লগত যাব আৰু কি কেইটামান বাইদেউ কেইটামান দাদা গোটেইকেইটা যাব তো মানে ইমান ধুনীয়া মানে একেবাৰে জংঘলৰ মাজেদি এইটো ৰাস্তাটো মানে আমাৰ গোৱালপাৰাৰ ইমান ধুনীয়া মানে তো গাইছ দেখক আহি পালোঁ এইটো এটা মানে ইমান ধুনীয়া জেগা মানে এইটো ৰাস্তাতে মানে অলপমান ভিতৰত আমাৰ গাঁৱৰ সিফালে ভিতৰত এইটো হ'ল ড্ৰেগন ফ্ৰুইটৰ গাছ যোনটো খালি এতে খেতি কৰে তো মানে ইমান ধুনীয়া আৰু টেষ্ট ইমান এটা নাই বাট হেল্থৰ কাৰণে বহুত ভাল খাব আপোনালোকক কেকটাছ তো বলক আমাৰ মানে ৰাইডটো আৰেকবাৰ আৰম্ভ কৰোঁ মানে আমাৰ লোকেশ্যনলৈ আৰু এবাৰ আমাৰ ৰাইডটো আৰম্ভ কৰোঁ আহি আমাৰ ফাইনেল লোকেশ্যনটো পালোঁ তো গাইছ আহি কেনে চাওঁ এতে কি বা সেইবিলাক নাওৰ নিচিনাত সেইবিলাকত উঠাই নাও চলাই আছে মানুহ ফটোশ্বুট চলি আছে ইমান ধুনীয়া বিল ইমান ঠাণ্ডা গাইছ আমি আহি পাইছোঁ ইয়াতে মানে দীপৰ বিলৰ সৰু ভাইটিৰ তাতে মানে উৰপট বিল আৰু আমাৰ গ্ৰুপটো দেখিছে ইমানকেইটা মানুহ তো মই মোৰ মোবাইল দি নহয় বেলেগৰ মানে এটা দাদাৰ মানে কেমেৰা দি কৰি আছোঁ এতিয়া ব্লগ কাৰণ দাদাৰ কেমেৰাটো বহুত ভাল তো এইটো মোৰ বা ইয়াৰো ইউটিউব চেনেল আছে এইবাৰ হিমা বাৰো ইউটিউব চেনেল আছে আৰু আমাৰ কেমেৰা থকা মানুহটো হ'ল এইটো জিন্তু দাদা নেক্সট লেভেল তো গাইছ ৰাইডৰ পৰা আহাতে 8টা বাজি গৈছে কাৰণ মানে কি ক'ব বহুত মানে আপিবিলাকো গৈছিল আমি ল'ৰা হ'লেতো বেলেগ কথা জল্দি আহি গ'লোঁ হয় তো তাহাঁতেতো চলাব নোৱাৰি আছিল আৰু ৰাস্তাতে এটা হোটেলতো সোমাইছিলোঁ আহাতে বহুত ৰাতি হৈ গ'ল গাইছ তো একদম মানে থাকিব নোৱাৰি আছোঁ গা পা পূৰা বিষাই আছে তো আজিৰ কাৰণে এইখিনিয়ে গাইছ আৰু বেছি ভিডিঅ' কৰিব পৰা নাই কাৰণ মোৰ লগত একোতো নাই মানে ওলাবৰ কাৰণে মোবাইলটো কিবা কৰি অলপমান কৰিছোঁ আৰু প্ৰথম আৰু যেতিয়া এইবাৰ আৰু যাম ছানডে ক'ৰবা যাওঁ নেকি সেইটো ব্লগটো বনাম ভালকৈ নেক্সট টাইম তো যিখিনিমান বনাইছোঁ সেইখিনি মানে চাব আৰু চেনেলটোক লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ কাৰণে এইখিনিয়ে থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই ফ'কাছ ল'